লাগিলে কিন্তু মোৰ ভয় লাগিছিল আকৌ কি জানি সি মোক এৰি গুচি যায় আৰু যেটো ভয় আছিল সেইটোৱে হ'ল 15 দিনমান কথা পতাৰ পিছত সি আকৌ আগৰ নিচিনাকৈ এভয়েড কৰিব ধৰিলে তেতিয়াও বহুত কান্দিলো আৰু মই জীৱনত মুভ অন কৰাৰ সিদ্ধান্ত ললো তাৰ লগত কন্টেক্ট কৰা বন্ধ কৰি দিলো বাট তথাপিও মই তাক বহুত মিছ কৰিছিলো Well, যেতিয়া কোনোবাই আপোনাক এভয়েড কৰে বা আপোনাক ডিসৰেসপেক্ট কৰে that is the high time that you should stop liking or stop messaging that person যদি আপোনাৰ ভ্যালুই নাই আপুনি নো কিয় ভ্যালু বিচাৰি ফুৰে তেওঁৰ লাইফত কাৰেক্ট গতিকে নিজক ভাল পাবলৈ শিকক কোনোবাই যদি আপোনাক হাৰ্ট কৰিছে কোনোবাই যদি আপোনাক এভয়েড কৰিছে ইগনোৰ কৰিছে আৰু ইমান তল নপৰিব just know that you are the best you are only one আপোনাৰ নিচিনা আৰু কোনো নাই গতিকে আপোনাক পাবলৈও কাৰোবাৰ হয়তো ভাগ্য লাগিব যদি কোনোবাই আপোনাক হেৰুৱাইছে তেওঁ তেতিয়াহলে ভাগ্যৱান নহয় just let him or her go and always believe in yourself that you are the best and you deserve the best আগুৱাই গৈ থাকিম আজি ষ্টৰী সৈতে 93.5 ৰেড এফএম বজাতে ৰহো love is in the air love is on the road ৰেড এফএম Love story. Aaj Pahi hoite. Super Hits 93.5 Red FM and welcome back to Weekend Special Show Red FM Love Story. Moi sabner hote Pahi aru aji ami khuni asu Pori Doctor Love Story. I don't know why. Agole ta likhise 3 বছৰ পাৰ হ'ব ধৰিলে কলেজত মাঝে মাঝে কলেজত মই তাক দেখো কিন্তু হি একো ৰিঅ্যাকশন নেদেখুৱায় মই ভাবিলো হিউ সাগে মোৰ নিচিনাকৈ মুভ অন কৰিলে যেহেতু মোৰ ইংৰাজীত মেজৰ আছিল পঢ়াৰ প্ৰেছাৰ অলপ বেছি আছিল ভাল ইউনিভাৰ্চিটিত সিট পাবৰ বাবে পঢ়াখনত মন দিলো 6 সেমিষ্টাৰৰ ফাইনেল এক্সাম দিয়াৰ পাছত মই এন্ট্ৰেন্স বোৰৰ কাৰণে সাজু হলো আৰু লাকিলি মই ভাৰতৰ এখন টপ ৰেংকড ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটিত সিট পালো মাষ্টাৰ্ছৰ কাৰণে তাৰ ফ্ৰেণ্ডছ বোৰৰ পৰা গম পালো যে হিউ তাতে পঢ়ি আছে মনটো বহুত ভাল লাগিল হে জীৱনত বহুত আগবাঢ়িছে বুলি গম পাই মই নিজকে ৰখাব নোৱাৰিলো আকৌ ফ্ৰেণ্ড হিচাপে মেছেজ কৰিলো কাৰণ ভাবিলো ইমান বছৰ পাছত হি সাগে বেলেগ গাৰ্লফ্ৰেণ্ডো বনালে পিছত তাৰ বেষ্ট ফ্ৰেণ্ডৰ পৰা গম পালো যে হি বোলে আজিলৈকে মোৰ বাহিৰে কোনো ছোৱালীকে চোৱা নাই তাৰ প্ৰতি থকা ভালপোৱা বোৰে মোক আকৌ এবাৰ কুন্দুৱালে তাৰ লগত কথা পতা আৰম্ভ কৰিলো মই আকৌ যদিও তাক ভাল পাওঁ বৰ্তমান ফ্ৰেণ্ডৰ দৰে থাকিব বিচাৰিছিল কাৰণ মোৰ ভয়টো সোমাই গৈছিল হি মোক আকৌ এৰি যাব বুলি তাক মই সুধিলো তই মোক সদায় কিয় এৰি গুচি যাও হি কৈছিলে ভালে আছ ভাল বহুত ডাঙৰ শব্দ হেতু কবলে কিয় নেজানো ভাই তোৰ পৰা আঁতৰিবলৈ কাৰণে মই বেলেগত এডমিশ্যন ললো আচলতে মই তোৰ পৰা অকমান চকুৰ পৰা মই আঁতৰি থাকিব বিচাৰিছিলো চা বেড লাক আকৌ এই তোৰ ওচৰলৈ পালোহি তই যদি ইয়াত বুলি জানিলেহেঁতেন মই কেতিয়াও নললোহেঁতেন বেড লাক ডাঙৰ শব্দ এটা কলি ডাঙৰ শব্দ নহয় চা বেয়াকে নলবি তোৰ পৰা মই আঁতৰ হওঁ মই কিবা এটা কাৰণে তোক শিকাবলৈ কাৰণে বা বুজাবলৈ কাৰণে যাতে তই ৰিয়েলাইজ কৰ এইটো কাৰণে নহয় যে তোক মই বেয়া পাওঁ চা ষ্টিল আই লাভ ইউ মই তোক এতিয়াও ভাল পাওঁ তে ভালে পাও যদি মোক আঁতৰাই কিয় ভাল পালে সব লগত থাকিব লাগিব বুলি ওচৰত থাকিব লাগিব বুলি চকুৱে চাই থাকিব লাগিব বুলি কথা আছে নেকি হাতৰতে থাকিলে মৰমটো বেছি ষ্ট্ৰং হৈ থাকে হেপাহটো থাকে ক্ৰেজনেছটো থাকে সেইটোৱে মোক ক'ব লগা গতিকে তই কি ক'ব বিচাৰিছ গতিকে মোক কিবা এটা চা মোক হ'ব দে কিবা এটা এষ্টাব্লিছ হ'ব দে কিবা এটা কৰিব দে তাৰপিছত মই তোৰ ওচৰত যাম তই নেকি মোৰ লগত লাগি থাকিব নালাগে চা মোৰ যদি একো এটা হ'ব ন তোক কি ভালকে ৰখাম তোক কি খোৱাম বুজিবি অলপ সেইকাৰণে মই আঁতৰত থাকিছিলো তোৰ পৰা এতিয়া লাগি নাথাকিবি আৰু হ'ব দে থ বাই বুমনে এবাৰ আকৌ লগ পাব বিচাৰিছে পৰীক এই সাডেন চেঞ্জটো কিহৰ বাবে হৈ আছে সেইটো একচুয়ালি ধৰিব পৰা যোৱা নাই ৱেল আমিয়ে ইমান ডিস্টাৰ্ব ফিল কৰিছো ইমাজিন পৰী কিমান ডিস্টাৰ্ব ফিল কৰিছে হঠাৎ ল'ৰাজনৰ পৰা আঁতৰি যাব বিচাৰে আৰু সেই ল'ৰাজন আকৌ সন্মুখত আহে কোৱা হয় না দ্য ৱৰ্ল্ড ইজ ৰাউণ্ড কहीं না কहीं फिर मुलाकात होती ही है আপুনি যিমানেই চেষ্টা নকৰক কিয় কৰবাত নহয় কৰবাত আকৌ আপুনি এৰি থৈ অহা মানুহবোৰ লগ পাবই সো সেই কাৰণে কাৰো অন্যায় নকৰিব ইউ নেভাৰ নো ক'ত কেতিয়া কেনেকৈ আপুনি সেই মানুহজনক আকৌ বা লগ পায়
Well, anyway, আপুনি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব পাৰে আৰু ষ্টৰী শ্বেয়াৰ কৰিবলৈ আপুনি মোক চিঠি লিখি পঠিয়াব গোটেই ডিটেইলছ লিখিব চিঠিখনত আৰু পোষ্ট কৰি দিব আৰু এড্ৰেছটো মোৰ ফেচবুকত আছে মোৰ অফিচিয়েল পেজ হৈছে ৰেড এফএম RJ Pahi প্লাছ মই ইনষ্টাগ্ৰামত আছো এজ RJ Pahi আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে RJ Pahi ৰেড এফএম 93.5 ৰেড এফএম बजाते रहो Love, love is in the air. Love is on the road. Red FM Love Story आज बाहिर होइदे सुबह 93.5 Red FM ত মই আপোনাৰ होते पाहि শুনি আছে আপুনি উইকেণ্ড স্পেশাল শো Red FM Love Story आज আমি শুনি আছো পৰি ডক্টৰ লাভ ষ্টৰী আই ডোন্ট নো why আগলে তেওঁ লিখিছে মই বহুত আশাৰে সেই দিনটোলৈ ৰৈ আছিলো কিন্তু সেইটো দিন কেতিয়াও নাহিলে সি মোক কেম্পাছৰ ভিতৰত লগ কৰিম বুলি কৈছিলে 4 বজাত I was very excited as I was going to meet him after so many years কিন্তু সি নাহিলে সেইদিনা ৰাতি তাক মেছেজ দি সুধিলো নহাৰ কাৰণটো সি কিবা কাম আছিলে বুলি ক'লে ময়ো ৰিপ্লাই দিলো at least you should have informed me মই ৰৈ আছিলো সি একো ৰিপ্লাই নিদিলে বহুত দুখ লাগিলে মোৰ আমাৰ কথা বতৰা লাহে লাহে কমি যাবলৈ ধৰিলে সি মোক মেছেজ নিদিয়ে মই দিলেও ভালকৈ ৰিপ্লাই নিদিয়ে মই বুজি পোৱা নাছিলো তাৰ লগত হৈছিল কি যদি বেছিকৈ সুধো সি কয় যে তাৰ গাৰ্লফ্ৰেণ্ড আছে আৰু তাক যেন মই আমনি নকৰো তাৰ পিছত সি মোক ব্লক কৰি দিলে মোৰ বিশ্বাস হোৱা নাছিল লগে লগে তাৰ ফ্ৰেণ্ডক সুধিলো তাৰ গাৰ্লফ্ৰেণ্ড হৈছে নেকি ফ্ৰেণ্ডজনে আকৌ আগৰ দৰেই ক'লে তাৰ কোনো নাই বুলি ইমান দুখৰ মাজতো কিবা এটা যেন হকাহ পাইছিলো মই তাক বহুত কন্টেক্ট কৰিবলৈ ট্ৰাই কৰিছিলো কিন্তু সি একো ৰেছপন্স নিদিলে এদিন তাৰ বাইকত এখন কাগজত মই লিখি থৈ আহিছিলো মোক যাতে সি লগ কৰে বাট তাৰ ৰিজাল্ট সি মোক বহুত বেয়াকৈ গালি পাৰিলে কি মানে তই কি দেখাইছ মানে এইবোৰ কি দেখাইছ পোষ্টমাষ্টাৰ নি তই কি পাছা পাছা লাগি থাক তোক কৈছিল নাই মই লগ কৰিব পাৰিম বুলি ভাবিছিলো কাম এটা ওলাই গ'লো লগ কৰিব নোৱাৰিলো আৰু গোটেই চিটুৱেশ্যনটো তোক মই কৈ আছো মোৰ এতিয়া মেইন ফ'কাছটো ক'ত আৰু বাৰে বাৰে এইবোৰ প্ৰেম চেলাই থাকিবলৈ মোৰ ওচৰত সময় নাই বিশেষকৈ চা মই ভালকে কৈছো তোক ভাল পাওঁ বছ তোক ভাল পাম বুলি তোৰ লগত এনি টাইম কি ডেটিঙত থাকিব লাগিব নে কি মই নে ঘূৰি ফুৰিব লাগিব আৰু কি কি কেঁচুৱা পোৱালি নিচিনা কাম কৰিছো বে বাইকত চিঠি ওলমাই থৈ গৈছো মোৰ তোৰ লগত কথা আছে চা কথা আছে ফোনত পাতিবি মেছেজ দিবি এই চব কৰি নাথাকিবি তই দেখোন মোক ব্লক কৰি থৈ দিছ আননেচেছাৰী মেছেজ কৰি দিবি মেছেজ দি থাকিবি ব্লক কৰিমে নহয় সেইবোৰ শুনিবলৈ মোৰ মন নাই বাৰে বাৰে কৈ আছিলো কিয় দি থাক বিচাৰিছো কি মোৰ পৰা যদি তই মোক ভালে পাও তই মোক ইগনোৰ কৰ এভয়েড কৰ গুচি যাও হোৱাটছএপত ব্লক কৰি দিও যেতিয়া মন যায় তই মোক বুজাই কচোন তোক এভয়েড কৰা মানে কি বা লগত থকা মানে পাৰ্থক্যটো কি হয় তই মোক ক ভালকে তাৰমানে এনি টাইম লগ কৰি থাকিব লাগিব তোক মই নে কি কেনে কথা পাতি থাকিব লাগিব কেঁচুৱা পোৱালি নিচিনাকে কি কৰিছা ভাত খালা নাই খোলা নাই জান আমুক নকৰিবা এইটো নুচুবা সেইবোৰ কৰি থাকিব লাগিব নে কি মই তেনেকুৱা ল'ৰা নহয় তই ভুল ভাবিছ যদি হয় ইমান দিন বুজি নাপালি নি মোক তাৰমানে তই বিচাৰিছ কি আবে তোৰ পৰা কাটি খাইছো মেবি তই ইমানো মগজটো নাই নেকি তই ঢিলা নেকি হা আবে লাইফ টাইম বৰবাদ কৰি দিছ তই ইমান পাছে পাছে লাগি থাক কি তোক কি ক'ব লাগে ন বিয়া পাতিব লাগে নে এতিয়া কি নে ঘূৰি ফুৰিব লাগে তোৰ লগত আৰে কৈ আছো ন এতিয়া মই তোৰ লগত নহয় এনেকে ভাল লগা নাই এনেকে তোৰ লগত থাকিবলৈ মন নাই মই মানে আৰে চুপ তই এটা কথা কাণ পাতি শুনি ল একদম নেক্সট টাইম যদি কেনেবাকে তোৰ ফালৰ পৰা মেছেজ ফোন বা এনেকুৱা কিবা কিবি ননচেন্স টাইপ কিবা যদি পাওঁ নহয় মই তোৰ কেৰিয়াৰ বৰবাদ কৰি দিম কিন্তু চিৰিয়াছলি মই কৈছো এইটো মনত ৰাখিবি একদম কাণখনত সোমোৱাই ল ভালকে এই কথাখিনি গৈ মই মোৰ ফ্ৰেণ্ডৰ আগত কৈ বহুত কান্দিলো তাইও মোক বহুত বুজালে মই বুজি পাইছিলো যদিও এনেকুৱা লাগিছিল যেন মোৰ মনটোৱে তাকেই বিচাৰে সদায় MA ফাৰ্ষ্ট ছেমিষ্টাৰ পাৰ হৈ গ'ল মই তাৰ ফোন নম্বৰ কেতিয়াও ডিলিট কৰিব পৰাই নাই 6 মাহমানৰ পাছত দেখিলো সি মোক আনব্লক কৰি এখন ডিপি থৈ দিছে ডিপিখনত লিখা আছিলে ইউ মেক মি ক্ৰাই যিহেতু মই হোষ্টেলত থাকো মই দৌৰি মোৰ ফ্ৰেণ্ডজনে ওচৰত গ'লো তাইৰ লগত কথা পাতিলো তাইও ক'লে যে সি যদি তোক ভালেই পায় তেন্তে এনেকুৱা কিয় কৰে মই কিন্তু তাক এবাৰ মেছেজ কৰা নাছিলো I was waiting for him to text me first. Well, এটা কথা পৰি তোমাক ইমান ইগনোৰ কৰাৰ পিছতো তুমি ইমানখিনি আগুৱাইছা সেল্ফ ৰেসপেক্ট সেল্ফ এষ্টিম সব বাদ দি তুমি আগবাঢ়িছা that was the biggest mistake আৰু পৰিৰ দৰে যদি আপুনিও একেটা কামে কৰি আছে I would say stop it right now নিজকে ইমান তল নেপেলাব কাৰো ইমান অধিকাৰ নাই
যে আপোনাৰ জীৱনটোক ইমান পিটি ফিল কৰায় বা আপোনাক ইমান হেল্পলেছ ফিল কৰোৱায় ইউ আৰ স্পেচিয়েল ইন ইয়ৰ অ'ন ৱে মই আগতেও কৈছোঁ আৰু আপোনাৰ সেই স্পেচিয়েলজন আপোনাৰ জীৱনত আহিব ইউ জাষ্ট নিড টাইম আৰু যদি আপোনাৰ লাইফত সেই স্পেচিয়েলজন নাহেও ৱাই ডু ইউ নিড ছামৱান লাইফ ইজ জাষ্ট ওৱান নিজৰ লাইফটোনো কিয় ৱেষ্ট কৰে কাৰোবাক হাৰ্ট কৰিবলৈ এলাউ কৰি কাৰোবাৰ পৰা এক্সপেক্টেশ্যনছ ৰাখি নিজৰ লাইফ নিজৰ মতে জিয়াওক বি হেপ্পী এণ্ড ডু হোৱাট এভাৰ মেক্স ইউ হেপ্পী চ' আগলৈ কি হয় এই চিঠিখনৰ জৰিয়তে আমি গম পাই থাকিম অকণমান অপেক্ষা কৰক 93.5 Red FM বজাতে ৰহো Love, love is in the air. Love is on the road. Red FM Love Story আজি বাহিৰ হৈতে Superhits 93.5 Red FM মই আপোনাৰ সৈতে পাহি আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story শুনি আছো আজি আমি পৰি ডক্টৰ লাভ ষ্টৰী আই ডণ্ট নো ৱাই আগলৈ তেওঁ লিখিছে বহুত দিনৰ মূৰত তাৰ মেছেজ নহা দেখি মই তাক এটা মেছেজ দিম বুলি ভাবিলো মোৰ ইগো আৰু ছেল্ফ ৰেছপেক্ট পাহৰি মই তাক মেছেজ দিলো মই তাৰ খবৰ সুধিলো কিন্তু সি বহুত ৰুডলি বিহেভ কৰিলে মোৰ লগত হেল্ল' কোনে ক'লে মই জুৰি ফোনটো তোৰ ওচৰত থকা নহয় ফোনটো তই মুখত মাৰি ভাঙি দিলো ইমান থাৰ্ড ক্লাছ কেনেকে বে তহঁতি কেলে ইমান পাছে পাছে লাগি আছ তই তই তাৰমানে চাগে চিয়ৰ হৈ গলি চাগে তই জীৱনত ভাল ল'ৰা এটা নেপাৱ ইমান দিন গেপ লৈও তই বুজি পালি চাগে সেইকাৰণে ভাবিলি এটাই আছিলে ইয়াৰ পাছত যেনে তেনে লাগি যাওঁ তেনেকে চুপ থাক তই ইমান ক্লাছলেছ কেনেকে হ'ব পাৰ বে তোক মই ইমান ইগনৰ কৰিছো ইমানখিনি ইগনৰ মোক যদি কোনোবা ছোৱালী এজনীয়ে কোৱা মই চুইচাইড কৰিলো না চাগে ইমান দিনে তই ডিপি ৰাখিছ ডিপি পৃথিৱীত তই আছ নে তোৰ কাৰণে ডিপি ৰাখিম মই তোৰ কাৰণে মৰি আছো 5-6 বছৰে যিটো ল'ৰাই তোৰ কাৰণে এটা ছিংগল ফোন এটা মেছেজ নকৰিলো কি মই তোৰ কাৰণে পগলা হৈ থাকিম আৰে বেলেগ আৰু বিচাৰি নাপালি নে মাৰ্কেটত নে ট্ৰাই কৰা নাই চা বিচাৰিছা দুটামান পাই যাবি ন বহুত পাই যাবি ইমান লাজ নাই কাৰণে আৰু তোক মই বাৰে বাৰে কৈছো না চাবি মই একদম অৱস্থা বেয়া কৰি দিম মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হবি কিন্তু লাষ্ট কৈছো ফোন নকৰিবি বে তাৰ কথাবোৰ শুনি মই শুকাই কান্দিলো সি মোক বহুত বেয়াকৈ ক'লে আকৌ এবাৰ যিবোৰ মই কেতিয়াও পাহৰিব নোৱাৰো মই একো ক'ব নোৱাৰিলো তাক মাথো কান্দিলো আজি 5 বছৰ হৈ গ'ল বুমন মোৰ জীৱনৰ পৰা আঁতৰি যোৱা মই আজিও বুজি নাপালো পাহিবা সি মোৰ লগত এনেকুৱা কিয় কৰিলে মোৰ যদি কিবা ভুল হৈছিল সি খোলাখুলিকৈ মোক কৈ দিলে হ'ল হয় ভাল পালোহেঁতেন এতিয়াও মই বহুত শ্বকড আৰু কনফিউজনত আছো ৰাতি শুব নোৱাৰো তাৰ কথাবোৰ মোক বহুত আমনি কৰে মই ভগৱানক সদায় প্ৰাৰ্থনা কৰো মোৰ নিচিনা যাতে কোনো ছোৱালীৰ লগত কেতিয়াও নহয় আৰু সি যাতে নিজকে এজন সাকসেসফুল মানুহ হিচাপে এষ্টাব্লিছ কৰিব পাৰে যদি বুমনে এইটো শুনি আছে মই তাক ক'ব বিচাৰো যে যদি তোক ভাল পোৱাটোত মোৰ কিবা ভুল হৈছিলে মোক প্লিজ ক্ষমা কৰি দিবি মই তোৰ নিচিনাকৈ কোনো ল'ৰাক ভাল পাব পৰা নাছিলো আৰু নোৱাৰো কিন্তু তই যদি মোক কথাবোৰ খুলি কলিহেঁতেন মই ক্লিয়াৰ হৈ যাব পাৰিলো হয় এয়াই মোৰ লাভ ষ্টৰী পাহিবা মোৰ ষ্টৰীটো এদিন ৰেড এফএমৰ জৰিয়তে আপোনাৰ কণ্ঠত শুনিবলৈ পাম বুলি আশাৰে বাট চাই থাকিম Well, Puri, thank you so much for sharing your story, but I am really disappointed. মই ভবা নাছিলো যে তুমি এজনী ছোৱালী হৈ এনেকুৱা এটা কাম কৰিবা I mean, okay, তুমি তেওঁক ভাল পোৱা বহুত বেছি ভাল পোৱা কিছুমান আনসাৰ্স তুমি নাপালা but first time was ignorance, second time was forgiveness, third time was a habit. আৰু যেতিয়া তোমাক তৃতীয়বাৰো তেওঁ হাৰ্ট কৰিলে and you allowed him to do it again and again, that was not right. In fact, not right for any girl to do that. তোমাক যদি ৰেসপেক্ট নকৰে তোমাক যদি সন্মান নকৰে তোমাৰ মৰমক যদি নুবুজে তোমাৰ মৰমক যদি ভ্যালু নিদিয়ে তেতিয়াহলে তুমি সেই মানুহজনৰ লগত থকা কোনো প্ৰয়োজনেই নাই আৰু ইমান তোমাক বেয়াকৈ ট্ৰিট কৰাৰ পিছত এতিয়াও তুমি এইটো কথা কৈছা যে you still love him. Another disappointment. সদায় এটা কথা মনত ৰাখিবা যদি কোনোবাই ৰেসপেক্ট তোমাক নকৰে ন সেই মানুহজনে তোমাক ভালো নাপায় যদি ভাল পায় তোমাক কেতিয়াও অসন্মান নকৰে তোমাক অসন্মান কৰিছে তোমাৰ ভালপাক অসন্মান কৰিছে Well, I just hope and pray যে তুমি ৰিয়েলাইজ কৰিবা আৰু মই কি কৈছো বুজি পাবা because you are a matured girl and I understand and I hope যে তুমিও কথাখিনি বুজি পাবা Thank you for sharing your story. I wish you a very wonderful and a successful life ahead. And yes, you don't need someone to be in your life.
You have your life, you have your family, that's enough. Enjoy every little second with your family. Once they are gone, jibanot ghurai nupua. So be happy and keep smiling always. Vele asile aji love story, I don't know why. Eta notun love story hoite ako log pam. Etia bidai loiso. You can, yes, follow me on Facebook. My official page is Red FM RJ Pahi. Plus my Instagram as well as RJ Pahi. My Twitter handle is RJ Pahi Red FM. Also, you can share your stories. Apuni apunar story city joyate likhi pochai dibo. Aru thikonati Facebook ore pabo. Vele je bidai loiso. Until we meet again with a new love story. To fall in love, yes, it's a wonderful feeling and you get to learn a lot. And please remember, respect yourself. Then only others will respect you. And I love you. 93.5 Dead FM. Bajate raho.